আপোনালোকে জানে যে আমি বহুদিনৰ পৰা এই ড্ৰাগ যিটো মিনেজ যিটো আমাৰ নৱপ্ৰজন্মক ধ্বংস কৰিছে, এই ড্ৰাগৰ বিৰুদ্ধে আমি বহুত দিনৰ পৰা যুদ্ধ চলাই আহিছিলোঁ। শেহতীয়াকৈ এই যুদ্ধখন বেছি ত্বৰান্বিত হৈছে, আপোনালোক সকলোৱে জানে। আৰু এই তাৰে অংশস্বৰূপে আমাৰ ডিষ্ট্ৰিক্টতো আমি ড্ৰাগ অভিযান তীব্ৰতৰ কৰি তুলিছোঁ। আমাৰ SDPO শুভলক্ষ্মী দত্ত আৰু তেওঁৰ ষ্টাফ, তেওঁৰ টীম যিটো গহপুৰ পুলিচ টীম আছে, এটা ছিক্ৰেট ইনফৰমেশ্যনত প্ৰথমে আলুপাৰাৰ ৰূপ কুমাৰ মুছাহাৰীৰ ঘৰত আজি একদম আৰ্লি ইন দ্য মৰ্ণিং এটা ৰেইড কৰিলে। ৰেইড কৰি তেওঁৰ ঘৰৰ পৰা 33টা এনেকুৱা ধৰণৰ সৰু সৰু কণ্টেইনাৰ পালে আৰু কিছুমান খালী কণ্টেইনাৰ পালে। আৰু তেওঁক উঠাই অনা হ'ল, তেওঁৰ লগতে তেওঁৰ ৱাইফকো উঠাই অনা হ'ল। আৰু তেওঁৰ ঘৰৰ পৰা এখন স্কৰপিঅ' গাড়ী আৰু এখন স্কুটি উইদাউট নাম্বাৰ প্লেট, লগতে 1,24,000 টকা তেওঁৰ পজিশ্যনৰ পৰা চিজ কৰা গৈছে। বোজ হাজবেণ্ড এণ্ড ৱাইফক ইয়ালৈ অনাৰ পিছত যেতিয়া ইণ্টাৰভিউশ্যন কৰা গ'ল, ইণ্টাৰভিউশ্যন কৰি বিভিন্ন তেওঁলোকৰ পৰা বহুত ইনফৰমেশ্যন পোৱা গ'ল। আৰু আজিৰ গোটেই দিনটোত অতি তৎপৰতাৰে, অতি ক্ষিপ্ৰতাৰে ৱাৰ ফুটিঙত কাম কৰি আমাৰ যিটো পুলিচ টীম ৱাৰ ফুটিঙত কাম কৰি বিভিন্ন ঠাইৰ পৰা টোটেল আনাডাৰ 12জন লোক আটক কৰা গ'ল। মেইনলি গোটেইকেইজনকে ট্ৰেপ কৰা গৈছে। তেওঁলোকৰ ইণ্টাৰগেশ্যনৰ ইনফৰমেশ্যনৰ ওপৰত ভিত্তি কৰি প্ৰথমে আমি ভোগপুৰত, লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভোগপুৰৰ পৰা দুজন এৰেষ্ট কৰিছোঁ। তেওঁলোক হ'ল চাইফুল খান আৰু মুছম্মদ মইনা বেগম। তেওঁলোকৰ পৰা আমি মেজৰ পাইছোঁ। তেওঁলোকৰ পৰা আমি টোটেল 2টা পেকেট চাবোনৰ কেছত যে থাকে, প্লাষ্টিকৰ পলিথিনৰ পেকেটত থাকে, 2টা পেকেট তেনেকুৱা পাইছোঁ। আৰু 133টা পাইছোঁ নাই 128টা এনেকুৱা ৱাইল্ড পাইছোঁ উইথ ব্ৰাউন চুগাৰ, ছাছপেক্টেড হিৰ'ইন। তাৰ উপৰি এনেকুৱা খালী পেকেট 5টা পাইছোঁ। এটা পেকেটত 100টা মানকৈ থাকে, প্ৰায় 100টা মানকৈ ইয়াত প্লাষ্টিকৰ থাকে। আৰু পইচা কিমান গৈছে? আৰু পইচা তেওঁলোকৰ পৰা 2000 পইচা চিজ কৰা গৈছে। তাৰপিছত আনাডাৰ আকৌ আমি ট্ৰেপ কৰিলোঁ। ট্ৰেপ কৰি ৰাজগড়ৰ পৰা তেনেকৈ 5জন মানুহ উঠাইছোঁ। 5জন মানুহ তেওঁলোকে মেইনলি খৰিদ্দাৰ কিনিবলৈ আহিছিলে। আৰু আমাৰ গহপুৰৰো বিভিন্ন ঠাইৰ পৰা কিশোৰ ডেকা, দীনেশ নাথ, পবিত্ৰ বৰুৱা, ৰাকেশ বসুমতাৰী, ফুলেন কামাং এজনে সৰু ব্যৱসায়ী, তেওঁ আনি পেলাই আমাৰ গহপুৰৰ সৰু মানুহক সৰুকৈ দিয়ে, কমকৈ দিয়ে। তাৰপিছত কিশোৰ মেধি, চাইফুল খান ক'লোৱে, বাবা কিবা এইটো অৰুণাচলৰ পৰা মানুহ আহিছে। তাৰপিছত গোপাল ভোজেল, এইটো অৰুণাচলৰ। গিচি নীৰ এজনো অৰুণাচলৰ। তাৰপিছত মইনা বেগমটো লালুকৰ পৰা আহিছিলে ইয়াত দিবলৈ। তাৰপিছত ৰীতা মুছাহাৰী হৈছে প্ৰথম যিজন এৰেষ্ট কৰিছোঁ, ৰূপ কুমাৰ মুছাহাৰীৰ ৱাইফ। পূজা লামা এইগৰাকী মহিলা, এগৰাকী অৰুণাচলৰ পৰা আহিছিলে। ইয়াপি কেনা এইগৰাকী অৰুণাচলৰ পৰা আহিছিলে। টোটেল আমি আজি গোটেই অপাৰেশ্যনত 50.41 গ্ৰাম, গোটেইখিনি মিলাই 50.41 গ্ৰাম আমি আজি চিজ কৰিলোঁ ছাছপেক্টেড হিৰ'ইন। তাৰপিছত 1,29,860 টকা টোটেল আমি চিজ কৰিলোঁ। 1,29,860 টোটেল আমি চিজ কৰিলোঁ। টোটেল গাড়ী 8খন চিজ কৰিলোঁ। টোটেল ভেহিকেল তাৰে স্কৰপিঅ' 2খন, ছুইফ্ট ডিজায়াৰ এখন, স্কুটি 2খন, এল্ট' কাৰ এখন আৰু বাইক 2খন। তাৰপিছত আৰু এনেকুৱা ধৰণৰ খালী মানে কণ্টেইনাৰ 561 চিজ কৰিছোঁ। আৰু এনেকুৱা স্মল কণ্টেইনাৰ উইথ ছাছপেক্টেড হিৰ'ইন 167 চিজ কৰিছোঁ। আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি থাকিব। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ আছে, আপোনালোকে যদি এনেকুৱা ইনফৰমেশ্যন পায়, আমাৰ টেলিফোন নাম্বাৰ আপোনালোকৰ লগত আছে, থানাৰ OCৰ হওক বা আমাৰ SDPৰ হওক, মোৰে হওক বা SP ছাৰৰ হওক। গতিকে আপোনালোকে যদি এনেকুৱা ইনফৰমেশ্যন থাকে, তেতিয়াহ'লে আমাক অনতিপলমে জনাবলৈ, ইনফৰমেশ্যনটো দিবলৈ আমি আপোনালোকক অনুৰোধ জনাম। আৰু এইখিনি ছাছপেক্টেড হিৰ'ইন আমিতো এতিয়া ক'ব নোৱাৰোঁ। আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি যিমানবোৰ আজিলৈকে ধৰিছোঁ, পাছত আমাৰ যেতিয়া FSLৰ পৰা ৰিপৰ্ট আহে, এইটো হিৰ'ইন বুলি আহে। গতিকে আমি ছাছপেক্টেড হিৰ'ইন বুলি কৈছোঁ। মোবাইল প্ৰত্যেকৰ পৰা মোবাইল আছে, যিমান মানুহ এৰেষ্ট কৰিছোঁ প্ৰত্যেকৰ পৰা মোবাইল আছে। 14 ঠিক আছে।